আইও কি বুঝে মানুহে ভিডিঅ' বনাই নাথাকে আৰু দেই মা মা অ' মোক এই অংকটো বুজাই দিয়াচোন অকণমান বুজি পোৱা নাই এইটো কি চা এইটো চা কেনেকুৱা এখন এই মোক এইটো কৰি দিয়া ধুনীয়া আকৌ দেই এই ভিডিঅ'টো চাচোন বাৰু এই মানুহজনী পথাৰ এৰি পেলাই থাকোঁতে কেনেকৈ লুটি খাই পৰিলে আইও দাদাহঁতে কান্দিছে দাদাই মাৰিছে নি বাৰু মাতটো শুনিছোঁ কান্দিছে হবে পৰীক্ষা আগত সেই ধুনীয়াকৈ পঢ়ি পিনি ভালকৈ পাছ কৰিলেই হয় মা এইটো পিছতে চাম তুমি মোক অংকটোকে কৈ দিয়াচোন নহ'লে বাইদেৱে মোক মাৰিব আজি মোক মাৰিলে গম পাইছা নাই তুমি মা মোক পঢ়াই দিয়া অকণমান বাইদেৱে নহ'লে মোক আজি মাৰিলে তাকে টিউশ্যন এটা লগাই দিব লাগিব তোক গম পাওঁ নে তেতিয়া ধুনীয়াকৈ পঢ়াই দিব এইবোৰ চব কৰি আনিব পাৰিবা লাগে মোক তুমিয়ে পঢ়াই দিবা তুমি মোবাইলটো অকণমান থবা আকৌ বেছিকৈ মোবাইল চোৱা তুমি আজিকালি হ'ব বাৰু দে নাচাওঁ তোক নপঢ়ালে আকৌ নহ'ব নহয় মোবাইলটো নতুনকৈ লৈছোঁ নাই সেইকাৰণে সেইটো মোবাইলটো চাওঁ লাগে দেই দেউতাই আকৌ অসমৰ বাহিৰলৈ গৈ পিনি মোবাইলটো দিছে আকৌ চাবলৈহে দিছে এতিয়া এইটো চা চাৰিয়ে তিনি কিমান তই জানিব লাগে নহয় এইটো যদি নাজানো এনেকৈ আঁকি ল'বি চা 1 2 3 4 তলত আছে 3 1 2 3 কিমান হ'ল 1 2 3 4 5 6 7 তেনেকৈ হিচাপ কৰি এনেকৈ 7 লিখি দিবি এইটো তেনেকৈ কৰিছাচোন কৰিছা পাৰিবি নহয় কৰিছা দেই কৰিছনে 1 2 3 4 15 মা পাৰিছোঁ দেই পাৰিছ ন ব'ল সময় হ'ল ভাতটো খাই লওঁগৈ ব'ল ভাতটো খাই লওঁগৈ ব'ল 15 হ'ল সেনেকৈ কৰিব লাগিব এইকেইটা দেই সেইটো জোৰ পাই বুজিলোঁ ব'ল মই সেই পঢ়াই দিম ৰাতিপুৱা ভালকৈ ব'ল ভাত খাবি কণ মই কি ৰাখিছোঁ চা কি এইটো মই একদম মানুহ এটা ৰাখিছোঁ ডাঙৰ হ'লে মই এনেকুৱাই হ'ম চশমাও ৰাখিছোঁ চশমাও দিছোঁ মই তোক ৰাখিছোঁ চাহটো তোৰতো ফুড পাছ দিছোঁ নেকি তোৰ ইয়াত দিছোঁ এইটো কিবা কাজলী গাইজনীৰ নিচিনাহে হৈছে মই নহয় দেই মোৰতো চা কেনেকুৱা চুলি দিছোঁ দেখিছনে ঘূৰাই দিছ মোকো চুলিটো বেয়া হ'ব মানুহটো চুলিটো ভাল হ'ব লাগিব চুলিটো একদম ধুনীয়া দিব লাগিব মোৰ ডাঙৰ হ'লে এনেকুৱাই হ'ম কো ভাল লগা নাই তোৰ চুলি চা ভাল লগা নাই চুলি ধুনীয়াকৈ দীঘলকৈ দে তই নাই কিবি মই আঁকিছোঁ তইনো কি ভবোলা ছাগলী কাজলী গৰু নিচিনা আঁকিছোঁ আৰু কি এইটো এইটো পেঞ্চি কাকে মোকো দেহো ময়ো কাটো কৈ ভগাই দেহো এইডাল দে তই এডাল ল মোৰ ল'ৰাকেইটা পঢ়িছনে পঢ়িছোঁ মা মোৰতো কেনেকুৱা ধুনীয়া ছবি আঁকিছোঁ তই মই ডাঙৰ হ'লে এনেকুৱাই হ'ম একদম চুলিবোৰ একদম ঠিংকুৱাই থ'ম মাত্ৰ চাহ মই আমাৰ লুকুকণক আঁকিছোঁ চাহ গোটামো পিন্ধাই গোটাম লগা চোলা পিন্ধাই দেখিছ নে ভাল হৈছে নে বাৰু চচপাযোৰ কেনেকুৱা লাগিছে মা এই ভালেই হৈছে হেৰি নহয় পিছে মই আকৌ তহঁতক অৱাকেইটাহে লিখিবলৈ কৈছিলোঁ এইবোৰ আকৌ কি লিখিছ হয় মই দাদাকে মাতিলোঁ দাদাই পঢ়াই দিব দাদাই পঢ়ালে আমি পঢ়ি ভাল নাপাওঁ তুমিয়ে পঢ়াই দিয়া নহ'বা মই আকৌ এতিয়া পঢ়াব নোৱাৰো নহয় তহঁতৰ কাৰণে দেখোন ভাতেই বনাবগৈ লাগিব সেইকাৰণে দাদাই পঢ়াই দিব আৰু সেই বুট কেইটামান লৈ আহিছিলোঁ এইকেইটা দুইটাই খাই লওঁ মই দাদাক মাতি দিওঁগৈ দেই হ'ব অকণ দে মোকো দিছোঁ নহয় তই চিঞৰ বৰ কেটেপাকে চিঞৰ দেই ধুনীয়া দেই বাকলি খিলাও খাই পেলা নহ'বা নখাই হ'ল নে দাদাই পঢ়া তহঁতি দুইটা শুই আছ যে ঐ দাদাই পঢ়াবলৈ আহিছে তহঁতি আকৌ শুইছ উঠ দুইটা উঠিছ দাদাই যে দিব বৰ সোনকালে তহঁতক অকণমান বোলো দিনত শুই ল'বি গধূলি হ'লে পঢ়িবলৈ দাদাই দিব সেইটো হ'লে নাই দিনত শুব নোৱাৰ অকণে আনে অমিতা আমি আনে আম মিনে আনে দুইটা সেই মই দেখোন তহঁতক সদায় কওঁ সেই ৰাতিপুৱা সময়ত পঢ়িবি ৰাতিপুৱা পৰিৱেশটো ইমান ধুনীয়া হৈ থাকে ঠাণ্ডা সেই তেতিয়া পঢ়িব লাগে তহঁতি আকৌ সেই ৰাতিখন চিঞৰি পঢ়িছ অকণে আনে অমিতা সেই ৰাতি চিঞৰি নপঢ়ে নহয় ৰাতি হ'লে লিখিব লাগে গম পাইছনে ৰাতিপুৱা পঢ়িবি আৰু শুনিছনে এই অৱাকেইটা ভালকৈ শিক দাদাই পঢ়াবলৈ আহিছে আৰু দাদাক খংটো জানই নহয় মৰিয়াব ধৰি লৈ দুইটাকে মই আকৌ বচাবলৈ আহিব নোৱাৰো সময় এতিয়াই কৰিছোঁ ভালকৈ লিখ সেইকেইটা মনত ৰাখি থ দেই দাদা আহিছে আকৌ মই কৈ থৈ গৈছোঁ হ'লে মাৰিব নিব মাৰিলে টোপনিও ধৰিছে পঢ়িবলৈ মন নাই আনে কৈছোঁ দিনত মোৰ তই গান গাই দিম নহ'লে তই এইবোৰ এনেকৈ তলিছে নেপায় আকৌ কিছু ছটিয়াই মেটিয়াই দুখ বহাই আকৌ
ভালকে ক চিলাই মেলি নিদিয়ে মান মোক গালি দি তই হ'ব তই পেচকে পেলালি তই দে হেৰা ক দুখ যাব কৰিম ৰ জাপি লওঁ তই এনেই পঢ়িব নোৱাৰ আৰু পঢ়িব নোৱাৰিবি মই গেধা ঐ গেধা মই গেধা গেধা কৰি নাথাকিবি হে ক ফাগুনি পলা খলঙা ৰং নাজানো জোন মণিকালৈ মন ফাগুনি পলা খলঙা বৰ ভাল ল'ৰা দেই আমাৰ এহেঁতকেইটা নমস্কাৰ চমস্কাৰ দিয়ে বহি আছ আজি তহঁতক মই পঢ়াই দিম ৰ মই বহিছোঁ দেই আছতে ৰ এচাই লৈ আহিছোঁ আকৌ ঐ এডাল চাইয়ে নে হ'ব দেচোন যি পাইছোঁ কি পঢ়িছ মই অকণে আনিয়া মিঠাটো বুজিছোঁ আৰু তই মই আইতা গাই আছিলোঁ এতিয়া লিখিবলৈ ভাবিছোঁ লিখিম বুলি লিখ তই অকেইটা ধুনীয়াকৈ লিখ দেই মই- আৰু তই লিখ অকেইটাকে লিখ মই থৈ লওঁ দেই থৈ ল অ' কেলেই তেনেকুৱা হলিব তোক যে দেখিলেই নহয় মই এতিয়া ইমান ভাল এটা মন লৈ আহিছিলোঁ পঢ়াবলৈ তোক দেখিলেই খং উঠি যায় ন তই এনেকৈ বহিব নোৱাৰ নেকি আগতে হা সৰু তই ভালকৈ বহ বহি ভাল কৰ অঁ পঢ় ধুনীয়াকৈ লিখ দেই পিছত আহে কি আয়ো আৰু অলপ ডাঙৰকৈ চিঞৰ মনে পিছত কি আহে অ' দাদা ইয়াতকৈ মোক অকণমান ডাঙৰ বহী এখন লাগিছিলে আনি দিব পাৰিবা নি বনাই দিওঁ মোৰ আকৌ সৰু হৈছে আৰু লিখিবলৈ আছিলে শিকিও থাকিলে হেৰৌ চা মই তহঁতক এটা কাম কৰোঁ 8 টানি দিওঁ ঘৰৰ ভিতৰত টানি দিম মই এফালে লিখি দিম তহঁতি এফালে লিখিবি হ'ব নে ঘৰৰ ভিতৰত কেনেকৈ আস্তানি লয় তই এইবোৰ কি লিখিছ ভালকৈ লিখ পোনকৈ চাচোন কি ধুনীয়াকৈ লিখিছে ই ভালকৈ লিখ। ওচৰি দীঘৈ উঙ প্ৰথম মাৰিছা কেলে আকৌ তোক নামাৰ হুঁচৰি দীঘৰ পিছত উঙ আহে হা কি আহে দীঘৰ পিছত এই আমাক কিবা দিলীপ ছাৰ এনেকৈ শিকাইছে সঁচাকৈ কৈছোঁ মই মিছা কথা কোৱা নাই এই দিলীপ চাই অসমীয়া এখন কেনেকৈ সলাব বাৰু হা অসমীয়া এখন কেনেকৈ সলাব লিখি দিছে আকৌ বৰ্ডত মই এনেকৈ লিখি আহিছোঁ হেই! তুমি চাবা নি মোৰ এইখন বহীতে আছে এয়া মই লাষ্টত লিখি আছোঁ বা এইটো দীঘৰীৰ পিছত কি দিছে তই ইয়াত কি লিখিছ ইয়াত কি দিছে তই চা হুঁচৰি এখন হুঁচৰ হ'ব হুঁচৰি এইটো বৰ পাক খোৱা মই এইটো এনেকুৱা উঙক বনাইছোঁ আৰু তুমি আকৌ কিবা ধৰি যায় মোক কিন্তু খং উঠাই নল'বি দেই ভালকৈ লিখ হুঁচৰ লিখ মই এটা হেৰি মই মানে পাকটো পাহৰি গৈছোঁ তুমি লিখি এনেকৈ দিয়াচোন। চা হাতখন এনেকৈ ধৰ তুমিয়ে লিখি দিয়া সেইটো এনেকৈ দিবি এনেকৈ আমাৰ পাঁচটো এনেকৈ দিবি এইডাল দি দিবি মোৰ সেইডাল দিবলৈ টান পাওঁ কেলে সেইডাল ভাওনা এনেকৈ যে দাড়ি যে লাগে সেইডালহে সেইডাল দি দে ইয়াৰ পিছত এনেকুৱা এটা লাগিব নি বাৰু দি দে সৰু হৈছে হ'ব তই লিখ তই চা এফালে মই অকণ সৰুফালে যা সৰু তই কি লিখিছ চা শুন তই এফালে যা আয়ো গা হিলাব তই ইফালে যা গা হিলাবই নোৱাৰে নহয় মই ছবি আঁকি ভাল পাওঁ খাই পালে খং উঠে ছবি আঁকিলোঁ চা এইটো কি কৈছোঁ তোক মই সেইকাৰণে দিওঁ তোক এইমাত্ৰ মই ক'লোঁ যে অৱাকেইটা লিখ তই এখন কি আঁকিছ মাৰ ফটা গেৰুৱাটো আঁকিছ হা কাৰ মতো আঁকিছ ভালকৈ লিখ এইটো গীটাৰ তই লিখচোন লিখ এইখন বহি থৈ স্কুলত নপঢ়াই জানো বাৰু হ'ব একো নকয় এখন ফালি পেলাওঁ ৰ নালাগে এইখন বেয়া হ'ল তই কিতাপ ফালি মুখত ভৰাই দিলি তোক মই এই গীটাৰৰ পৰা মোৰ দিনতো শান্তি নাই ৰাতিও শান্তি নাই এই দিনতো শান্তি নিদিয়ে মোক ৰাতিও শান্তি নিদিয়ে তহঁতি সামত পঢ়িব নালাগে সামৰি থ কিতাপ পত্ৰ সামৰি চুপ থাক মই কিন্তু মাক আজি কৰিলো দেই সিহঁতক আৰু মোক পঢ়াব নকবা নোৱাৰো মই দেই আপুনি ইমান ভাল আপুনি ভাল আপুনি বৰ ভাল দেউতা এখন পিটিকি দে আপোনাৰ পেটটোৱে মোৰ পেটটো একে আপোনাৰ এডাল দিব নি মোক পিন্ধিবলৈ বৰ মন যায় দিব নি
পিন্ধিবি আকৌ ইয়াক দিলে নহ'ব মোক দিব এই, লাগে দুডখৰ কৰি দিম। ইমান ভাল আমাৰ এই বুঢ়াটো এইটো মৰম লগা বুঢ়া এইটো কিন্তু কি চিঞৰ বাখৰ কৰি থাকা হয় সেই ল'ৰা দুটাক পঢ়িবলৈ দি থৈ গ'লোহি সেই গালি পাৰি পিনি এতিয়া গা মালিচ কৰাই আছে হে আপুনিও কিন্তু কম নহয় আকৌ দেই এই গাটো বৰ বিষ খুৰা এই কাম এটা কওঁ তহঁতি মই অকণ শুই দিওঁ মোক ভৰিকেইটাও মালিচ খুৱাই দে ধুনীয়াকৈ মালিচ কৰি দে বুঢ়াটো ভাল লাগিছে নে দেতা ৰাম কিনো কামবোৰ কৰিবলৈ দিছে সঁচাকে দেই এইকেইটাও কম নহয় বুজিছনে সেই কি কৈ থাক দেই উলচাই লওঁ উলিয়াই দে বুঢ়াটো টোপনি কৰিলোঁ খালে এইকেইটাই মোক তেজটোপা খালে এই জহনি যোৱাকেইটাই মোক তেজটোপা খালে ক'ত গ'লি জহনি যোৱা হেড ঠেকেচি মেকেচি মোক হৰা কি হ'ল আপোনাৰ কি হ'লনো হে এবাৰ ল'ৰাই চিঞৰ বাখৰ কৰিব এবাৰ বাপেকে চিঞৰ বাখৰ কৰিব কি হৈছে হে আকৌ এতিয়া মোক ঠেকেচি পেলালে এইকেইটাই মোক কঁকালটো গ'লে চাগে হৰা এইডোখৰত চোৱাচোন গ'লেই নি কঁকালটো নোৱাৰো মই সেইবোৰ চাই মেলি থাকিবলৈ সেই ল'ৰাকেইটাক পঢ়িবলৈ দি থৈ গৈছিলোঁ ককায়েকে পঢ়াই আছিলে দৰকাৰ নাই নহয় আপোনাৰ দম দি পিনি সিহঁতক গা মালিচ কৰাইছেহি এতিয়া পিছে কেনেকুৱা লাগিলে নিজৰ ল'ৰা ছোৱালীকেইটা বাৰু চিঞৰ বাখৰ শুনিব নোৱাৰিলে কেনেকৈ অনবৰত অকল কি চিঞৰ বাখৰকৈ বকিয়ে থাকিব আপুনিনো কি জানে শোৱা বাহিৰে একোৱে নাজানে অকল শুবলৈ লাগিব ভাল হৈছে হওক যি হয় হৈ থাকক হৰা তুমি তেনেকৈ নক'বা আকৌ মোক বৰ দুখ পালোঁ বুজিছা হৰা বিষম মলমটোকে আনি অকণমান ঘঁহি দি আহিছোন নাই হোৱা একো নাই হোৱা আপুনি ইমান বুঢ়া মানুহ ধৰক একাই থাকিব নালাগে পাই অকণমান উঠি দিয়ক তেতিয়া এনেও ভাল পাব আৰু মই এইবোৰ কৰি থাকিব নোৱাৰোঁ এতিয়া মই ভাতত লাগোগৈ নহ'লে সেই ভাত খাওঁতে ৰাতি 12টা বাজিব এতিয়া গম পাইছেনে সেই নিজে উঠি দিয়ক অকণমান ল'ৰাকেইটাই ঠিকে পঢ়ি আছিলে আপুনি সেই মাজত সোমাই পিনি চিঞৰ বাখৰখন কৰালে এতিয়া সেইকাৰণে পৰিলে আকৌ দুখ পালে এতিয়া বাৰু সেই নিজৰ ল'ৰা ছোৱালীকেইটা অকণমান চিঞৰ বাখৰবোৰ শুনিব নোৱাৰে শুনিব শুনিব নিজৰ ল'ৰা ছোৱালীহে অকণমান চিঞৰ বাখৰ শুনিব গম পাইছেনে হ'ব এতিয়া উঠক হ'ব তেন্তে আৰু দিয়া এই ভাত হোৱালৈকে মই এইখিনিতে পৰি লৈ কঁকালটোকে পোনাই থাকোঁ বজ্ৰহনি যোৱা আহে এইখিনি লৈ যাবিহি তহঁতি দুটাই